ৰংফাৰে কামৰ বিষয় লৈ তাৰমানে সম্পূৰ্ণ হোৱা নাই বুলি তেনেকুৱা মোক অভিযোগ দিছে। গতিকে সেইটো বিষয়লৈ মই বৰ্তমান তাতে কাম কণ্টিনিউ চলি আছে। গতিকে যোৱা অক্টোবৰ মাহৰ পৰা মোক তেনেকুৱা ফোনৰ যোগেদি ভাবুকি দি আছে যে অহা নৱেম্বৰ 30 তাৰিখলৈকে আপোনাক লাষ্ট ডেট দিছোঁ। ইয়াৰ ওপৰত আপুনি ধন দাবী কৰিছে 15 লাখ টকা ধন দাবী কৰিছে। কিহৰ বাবে ধন দাবী কৰিছে? কিহৰ বাবে মানে তাতে ইনকমপ্লিট আৰু কামটো হোৱা নাই বুলি কৈছে। আৰু তাতে বিশ্বনাথৰ যিমান মুৰব্বী আছে তেখেতসকলক মোৰ ফালৰ পৰা ক'বলৈ দিয়া নাই। তেখেতসকলে বহুত সুখী পাইছে যে তাত যে বিল্ডিং যে হৈছে, লগতে গেষ্ট হাউচো হ'ব, লগতে বাউণ্ডেৰী ৱালটো অলৰেডি কমপ্লিট হৈছে, লগতে তাত আৰ্কিটেকচাৰ ৰংফাৰপি ৰংবি আৰু খংনবী ষ্টেচু তাতে অলৰেডি কমপ্লিট হৈছে। গতিকে যোৱা অক্টোবৰ মাহৰ পৰা মোক যে ভাবুকি দি আছে ফোনৰ যোগেদি তেনেকুৱা ধন দাবী যে কৰিছে, তেখেতে মোক কিমান টকা 15 লাখ টকা দিছে। সাক্ষী প্ৰমাণ হিচাপে আমাৰ বৰ্তমান JE আছে আৰু আমাৰ ইঞ্জিনিয়াৰ আছে। তেখেতে আমাক বাৰম্বাৰ যে ফোনত ভাবুকি দিয়াটো মই অতি ভাল নাপাওঁ, কাৰণ তেখেত আকৌ মোক যে সোনকালে কামটো কমপ্লিট কৰক বুলি তেনেকুৱাও ভাবুকি দিছে। মই ভাবোঁ তেখেত ইঞ্জিনিয়াৰো নহয়, তেখেত অফিচাৰো নহয়, আৰু তেখেত অথৰিটি CME নহয়। তেখেত কোন? আজিলৈকে তেখেতৰ মোৰ চেহেৰা পাতি মই চিনি পোৱা নাই। গতিকে বাৰম্বাৰ মোক ফোনৰ যোগেদি ভাবুকি দিয়াৰ কাৰণে মই থানালৈ মানে গোচৰ ৰুজু দিবলৈ বাধ্য হৈছোঁ। আৰক্ষীৰ ফালৰ পৰা আপোনাক কিবা সহায় কৰিছে মানে এইটো বিষয় লৈ পেলাই? আৰক্ষী বিষয়ৰ পৰা মই যিটো মই গোচৰ ৰুজু দিয়াৰ পাছতে তেখেতক মানে জেলত ভৰাই যোৱা ব্যক্তিজনে এনে কিবা সংগঠনৰ লগত জড়িত আছে? ব্যক্তিজন মই শুনামতে যোৱাবাৰ MEC ইলেকশ্যনত তেখেতে কিবা আমৰেং সমষ্টিৰ পৰা কিবা MSc APSC দলৰ পৰা প্ৰতিনিধিত্ব কৰিছিল। আৰু তেখেত এজন নেতা হিচাপে ক'বলৈ গ'লে তেনেকুৱা আচৰণটো কৰিব নালাগে যে এক্সটৰ্চন ধন দাবী। এটা অডিঅ' এটা ভাইৰেল হৈ আছে বৰ্তমানত বৰছিং ৰংফাৰ আৰু ধনেশ্বৰ। তেখেতে তাত কৈ আছে যে ইনকমপ্লিট কাম হোৱাৰ পিছত আগত টকা ধন উঠাই লোৱা হৈছে। তেখেত তাতে কণ্টিনিউ কাম চলি আছে, অকল বিল্ডিং কনষ্ট্ৰাকশ্যন নহয়, বয়জ হষ্টেল নহয়, লগতে তাত বাউণ্ডেৰী ৱাল আছে, লগতে আৰ্কিটেকচাৰ আছে, লগতে আপোনাৰ ৰেষ্ট হাউচো আছে। ইয়াত তাত কৰিবলগীয়া কাম বহুত আছে। তাত আমি কণ্টিনিউ তাত কাম চলি গৈ আছোঁ। তাতে বৰ্তমান তাত মেনেজাৰ তাতে আছে, তাতে কণ্টিনিউ কাম চলি আছে বৰ্তমান। গতিকে তেনেকুৱা যে অপপ্ৰচাৰ কৰাটো মোৰ ফালৰ পৰা মই তেখেতক কণ্ডেম কৰিছোঁ। ভৱিষ্যতলৈ তেনেকুৱা যদি কৰে তেখেতক মই আকৌ পুনৰ কিবা পদক্ষেপ ল'ম বুলি মই বিষয়ে ক্লিয়াৰ কৰিছোঁ। বন্ধুসকলক নমস্কাৰ, মোৰ নাম শ্ৰী লংকিৰী তেৰা। মই যোৱা 2021 পৰা বিশ্বনাথ